গুড মৰ্ণিং সকলোৰে দিনটো যাতে শুভ হওক তাৰ কামনাৰে আকৌ আজি এটা নতুন ভিডিঅ' বনাব চেষ্টা কৰিছোঁ। মই আছোঁ কেম্পৰ ওচৰতে আমাৰ 12 ফাৰ্ষ্ট এপি বেটেলিয়নৰ আমাৰ সোণোৱাল বিঅপিৰ ওচৰতে আছোঁ এখন জলকীয়া বাৰীত। অকল জলকীয়া বুলিয়েই নহয়, বিভিন্ন ধৰণৰ শাক পাচলিৰে ভৰপূৰ হৈ আছে বাৰীখন। কিন্তু পুলিবিলাক ডাঙৰ হোৱা নাই। ডাঙৰ হ'লে মানে ইয়াত বিভিন্ন ধৰণৰ শাক পাচলিৰ পৰা ইত্যাদি কৰি জলকীয়াকে ইত্যাদি কৰি বিভিন্ন শাক চব্জিৰে ভৰপূৰ হ'ব। ভাল লাগে পৰিৱেশটো। এখন ইনফিউচাৰত হ'ব বোলে ৰিজৰ্ট, কিন্তু বৰ্তমান তেওঁ মানে ফাৰ্ষ্ট টাইম যিজন মালিকে স্বত্বাধিকাৰীজনে তেওঁ মানে জলকীয়া লগাইছে। বেচিকেলি এইটো এটা বৰ ধুনীয়া খাল গৈ আছে। এইটো একচুৱেলি নিজৰ টাইপৰ মানে পানী পাহাৰৰ পৰা বৈ আহিছে, কিন্তু এইটো পাহাৰৰ পৰা আহি জাষ্ট মানে এনেকৈ গৈ আছে আৰু এইটো পানী বৰ্তমান শ্বৰ্ট হৈ আছে। শুই উঠি আহিয়ে ভাবিলোঁ বহুদিন ব্লগ বনোৱা নাই, এটা ব্লগ বনাওঁ। ভাবিলোঁ ব্লগটোতনো বেলেগ মোৰ দেখুৱাবলগীয়া একো নাথাকে, চ' মই ভাবোঁ মানে ইমান ব্লগত মানে কি হ'ল, মোৰ দেখাবলগীয়া তেনেকৈ বিশেষ একো নাই প্ৰেজেণ্ট। মানে দেখাবলগীয়া বহুত আছে, কিন্তু মই মানে ইমান টাইম পোৱা নাই আৰু তেনেকৈ মানে বস্তুটো ভাবোঁ কি মানে ইমানখিনি আৰু যিটো মানুহে ৰাইজে বিচাৰে, পাব্লিকে মানে জনসাধাৰণৰ মানুহে বিচাৰে, সেইটো হয়তো দিব নোৱাৰিম বুলি ভাবিয়ে মই হয়তো একদম ব্লগ শ্লগ কৰা নাই। কিন্তু যি কি নহওক বাৰু, চেষ্টা কৰিম আজিৰ দিনটো কি কৰিলোঁ, কেনেকৈ ক'লৈ গৈছিলোঁ, ক'লৈ যাম, কি কৰিম, মানে ক'ৰবাত যোৱা কথা আছে ভাবি আছোঁ, প্লেন এটা কৰি আছোঁ যাম বুলি। মোৰ লগৰটোৰ খোলালেক আহি আছে পোৱা নাই, সি আহিব। আমি হয়তো চাংকি যোৱা কথা প্লেন কৰি আছোঁ। চাংকি যাম, মানে ৰাস্তা চাস্তাবিলাক দেখাম আৰু কেনেকৈ যাওঁ, কেনেকৈ পালোঁগৈ, মানে কেনেকুৱা ৰাস্তা পদূলিবিলাক। এনেইতো মইতো প্ৰথমতে ভিডিঅ' দেখাইছিলোঁ, মুখৰ ঔষধটো ভালেই আছিল প্ৰায়, মই য'লৈকে যাওঁ গৈছোঁ খোজকাঢ়োগৈ। চ' নেক্সট দেখাম, আপোনালোকে চাই থাকিব। ওচৰতে গৈয়ে বহাগে পালেহি, চ'ত যাব হ'ল, বহাগ পাব হ'ল, বিহু আহি আছে। গছৰ পাতে বিভিন্ন ধৰণে কুঁহি মেলি আছে, ভাল লাগি গৈ আছে। দিনকালবিলাক ভাল লাগিব এতিয়া, সেউজীয়াবিলাক আৰু বেছি হ'ব, কাৰণ বহাগ আহি আছে। বহাগত আমি সকলোৱে ফূৰ্তি কৰোঁ, আৰু এতিয়াৰ পৰাই মনবিলাক ৰিম ৰাম কৰিব ধৰিলে, ৰঙীন হ'ব ধৰিছে দিনবিলাক এতিয়াৰ পৰাই। চ' অসমীয়া বুলি ক'লে আমি সকলো পগলা বিহুৰ কাৰণে। অসম মানে বিহুৰ কাৰণে বলিয়া, অসমীয়া মানে বিহুৰ কাৰণে বলিয়া। চ'ত যোৱাই নাই, বহাগ সোমোৱাই নাই, কিন্তু আমি এতিয়াৰ পৰা বিহুৰ কাৰণে প্ৰস্তুতি চলাব লাগি গ'লোঁ। আহি পালেহি মোৰ লগৰজনৰ বাইক, আৰু আমি ওলাই আহিলোঁ পাহাৰৰ আগে ৰাস্তা পথবিলাক পদশক কিন্তু বৰষুণ যাত্ৰা বুলিয়ে ক'ব লাগিব এতিয়া আমাৰ কাৰণে, কাৰণ আমি প্ৰায় 11মান বজাত ওলাই গ'লোঁ আৰু প্ৰায় 4-5 কিন্তু এনেই ষ্টাৰ্টিংটো আমাৰ ভালে আছিল।
বাইক ৰাইডিং চাইডিং কিন্তু কৰি থকা ল'ৰা ডেকা জোচ ভাল পায়। চ' সি ক'লে বোলে কিন্তু যাব লাগে, বলক গৈ থাকোঁচোন কিমান দূৰ যাওঁ, সন্ধিয়া হোৱালৈকে মুঠতে গৈ থাকোঁ বোলে। ঠিক আছে আহা। আগত মেপত চাইছিলোঁ চাংকি বুলি এডোখৰ জেগা আছে, তালৈকে হয়তো গৈ যাব পাৰোঁ, তাৰপৰা ঘূৰি আহিম সেইবুলি ক'লোঁ তাত। ত' সি আৰু ৰেডি হৈ গ'ল, সিটো ৰখা নাম নলয় বোলে গৈ থাকোঁ, ৰখিব নালাগে ক'তো। কিন্তু এনেই আৰু নাগালেণ্ড বুলি ক'লে আৰু কি আৰু পাহাৰ আছে, গছ গছনি যথেষ্ট, চেগুন গছৰ মাত্ৰাটো বেছি পাওঁ বিশেষকৈ নাগালেণ্ডত, আৰু চেগুন গছ বেছি আছে। তামোল এখন চুবাই চুবাই দিলোঁ বাইকত, বাইক চলাব দিলোঁ। বাইক ৰাইড মই পাহাৰত ইমান কৰি ভাল নাপাওঁ, মানে কি একচুৱেলি মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই পাহাৰত বাইক ৰাইড কৰা। সেউজীয়া বতৰটো ভাল আছে একচুৱেলি, মানে বতৰটো আজি বহুত দিনৰ পৰা একেৰাহে বৰষুণেই। আমি আজি ওলাই আহিলোঁ, কিন্তু আজি যথেষ্ট ফৰকাল বতৰ, ভাল লাগিছে। আৰু দেখিছেনে ইয়াৰ পৰিৱেশ নাগালেণ্ডৰ, আহিছে চাগে হয়তো প্ৰায় নাগালেণ্ড আহে বুলি ভাবিছোঁ আৰু, মানে আহিছেতো যথেষ্ট। আমিহে ধৰক বিভিন্ন জেগাত চাকৰিৰ কাৰণে ইফালে বা সিফালে ঘূৰি ফুৰোঁতে তেনেকৈ অহা হোৱা নাই বাৰু। চাওঁ কি হয়, আহিবলৈ সৌভাগ্য হৈছে যেতিয়া আহিছোঁ, চাই যাওঁ প্ৰত্যেকডোখৰ জেগাৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰিব চেষ্টা কৰি গৈ আছোঁ। জীয়াই থকা দিনকেইটা জীৱনত আছে নেকি। সুন্দৰ লাগিছে দেই নাগালেণ্ড, অসমৰ পৰা প্ৰায় জীৱন জিন্দাবাদ বুলি ক'ব লাগিব আৰু এতিয়া, 10 কিলোমিটাৰমান তাৰ বিছ বাহিৰেনো বেলেগ কিলোমিটাৰ কিবা 10 কিলোমিটাৰ পিছত সোমাই আহিছোঁ। আছে জানো। যিহেতু আমি সকলোৱে জানো এদিন আহিছোঁ, এদিন যাব লাগিব, কোনোবা আগত কোনোবা পিছত, জীয়াই থকা দিনকেইটা গতিকে সুন্দৰকৈ উপভোগ কৰাটোৱে আমাৰ দায়িত্ব। এইডোখৰ হ'ল আমাৰ চুমথিয়া নৌপাওঁতে এডোখৰ জেগা, ইয়াতে নেচাৰেলটো মানে ভিউটো খুব ভাল পালোঁ। কিন্তু মই আৰু এই ক'ত আৰু মানে আৱদ্ধ কৰিছোঁ, তথাপিও ইমান ভিউটো ভালকৈ দেখাব পৰা নাই যদিও মানে ভাল লাগিল আৰু, কিন্তু অন্তৰৰ পৰা ভাল লাগিছে। কেমেৰাত কিমান কি ভাল লাগিছে সেইটো নাজানো, মনৰ পৰা ভাল লাগিছে। এডোখৰ জেগা যথেষ্ট মানে সুন্দৰ জেগা। ওলাই আহিলোঁ তাৰ পৰা, পাহাৰৰ আঁকা বাঁকা বাটেৰে। এনেই বাইক ট্ৰিপ বুলি ক'লে বহুত কিবা কিবি লাগে, আমি ঠিক তেনেকৈ মানে ইমান প্ৰতিটো বস্তু আমি যোগাৰ কৰি অহা নাই। জাষ্ট মানে এনেই ক'ৰবাৰ মামা ঘৰত মহা ঘৰত ফুৰিবলৈ অহা নিচিনা, জাষ্ট এনেই ওচৰত ওলাই আহিলোঁ, বিশেষ তেনেকৈ একো নাই। মানে এইডোখৰ হ'ল কি, মানে যথেষ্ট ওখ আছিল হা, পাহাৰটো যথেষ্ট ওপৰত আহিলোঁ, প্ৰায় কিমান 1000 বা 500 ফুট ওপৰতো হ'ব পাৰে, 1000 ফুট ওপৰত হ'ব পাৰে, কিন্তু নাজানিছোঁ দেই, এনেই আইডিয়া কৰিছোঁ। ফটো এটা ল'লোঁ তাত। আৰু এই চক এয়া মানে কি হ'ল, চুমথিয়া নিউ চুমথিয়া পাৰ হয় যথেষ্ট মানে এডোখৰ ৰাস্তাটো আৰু বেয়া বুলি ক'ব পাৰি, বেয়া বুলি কয় আৰু ধৰক বোকা যেতিয়া। এয়া হ'ল আমি সোমাই গ'লোঁ চাংকি পাহাৰৰ তলে তলে, শিলৰ পাহাৰখনৰ তলে তলে আহি এয়া এটা হ্ৰদ, বা বহুত ওপৰৰ পৰা আহিছে পানীটো। খালি মোবাইল কেমেৰা অলপ জুম কৰিছোঁ আৰু ভাল লাগিল, এইটো ভিউ ভাল লাগিল, যথেষ্ট ভাল লগা দৃশ্য। এনে সৰ্বসাধাৰণতে আমাৰ অসমতো আছে এনেকুৱা জেগা, তথাপিও বহুত জেগা আছে অসমত, তথাপিও মানে কি হ'ল এনেই কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ। লগৰকেইটাই মোক ধুইছে, সিহঁতিকেইটাই তাৰ মই কৈছোঁ আইৰণ আছে পানী যথেষ্ট, বোলো নুধুবি মোক, নাই ধুই লৈছে, ভাল লাগিছে বোলে ধুই। একচুৱেলি ভাল আৰু এইটো মিনি ৱাটাৰফল বুলি ভাবিছোঁ আমাৰ মানে কৈছে।
যথেষ্ট ওখ আকৌ এইফালেদি পানীটো মানে সেই ৰাস্তাটো তলেদি এনেকৈ এইফালেদি এনেকৈ কৰি ওলাই গৈছে পানীটো। সেয়া ৰাস্তাৰ তলেদি, কিন্তু এইটো তাতে পুলেই আছে নে তাতে পাইপেই আছে নে কি আছে একো আইডিয়া নাই মোৰ, কিন্তু এইটো পানী হয়তো মাটিৰ তলেদি কিবা সুৰংগ আছে নে গাঁতেই আছে নে নাজানো, কিন্তু ওপৰৰ ৰাস্তা তলেদি সেইফালে পানীটো পাৰ হৈ গৈছে। কিন্তু জেগাডোখৰ পৰা জেকি থাকে। ভাল লাগিল, উপভোগ কৰিলোঁ সময়কণ তাত। সেয়া আমি লাহে লাহে চাংকিৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ আৰু। চাংকি নেচাৰেল ভিউটো যথেষ্ট ভাল, মানে ভাল লাগিল আৰু যিমানকণ কেমেৰাত আবদ্ধ কৰিলোঁ ভাল লাগিল, যথেষ্ট ভাল লাগিছে চাংকিৰ পৰিৱেশটো। এনেই মেপত গুগলে দেখুৱাওঁতে ঠিকেই দেখাইছে বাৰু, যথেষ্ট ভাল জেগা এডোখৰ। তো ভাবিলোঁ এইডোখৰ অলপ কেমেৰা কৰি ল'লোঁ। চাওকচোন আপোনালোকে ভাল পায় যদি, কিন্তু বিশেষকৈ তেনেকৈ থকাৰ ব্যৱস্থা বা কিবা ব্যৱস্থা নাই বুলি জানিছোঁ, কিন্তু দোকান পোহাৰো ইমান মানে ইয়াতে সীমিত। পাহাৰ নাগালেণ্ড পাহাৰে গোটেই ভৰপূৰ আৰু।